আৰু জনজাতি থকাসকলৰ বিৰুদ্ধে আন্দোলন কৰিব। মুখৰ কথাত নকৰে আমাৰ আহোম জনগোষ্ঠীৰ লোকে হাতত হেংদাং লৈ কৰিব। আমি স্পষ্ট ভাষাৰে কৈছোঁ, চিধা ভাষাৰে কৈছোঁ, আমি কোনো জাতি জনগোষ্ঠীৰ বিৰোধী নহয়, ছয় জনগোষ্ঠীৰ বিৰোধী আমি নহয়। তাহাঁতৰ লগত আমি সামাজিক সংঘাত বিচৰা নাই, তেওঁলোকৰ লগত আমি সংঘৰ্ষ সংঘাত আমি বিচৰা নাই, কাৰোক আমি হিংসা আমি নিবিচাৰোঁ, কাকো আমি অন্যায় নকৰোঁ। কিন্তু কথাটো হ'ল স্পষ্ট যে অধিকাৰ ল'বলৈ যাওঁতে, অধিকাৰৰ কথা ক'বলৈ যাওঁতে আমাক আঙুলি দেখুৱাই পেলাই যাতে কথা নকয়, কাৰণ আমি কাৰো ক্ষতি কৰা নাই, কাৰো হিংসা কৰা নাই, কাৰো অন্যায় আমি কৰা নাই। এই কথাটো মই স্পষ্ট আকাৰে কৈছোঁ। সন্মানীয় সংগ্ৰামী ৰাইজ, এই কথাটো স্পষ্ট যে 8 বাৰ RGI ৰেজেক্ট কৰাৰ পিছত আৰু বিভিন্ন বক্ৰ পটৰে আজি তেওঁলোকক জনজাতি কৰিব বিচাৰিছে। এই কথাই আমাক মনত দুখ দিছে। আমাৰ অসমখনত এখন চৰকাৰ আছে, যি চৰকাৰে নহওক, আৰু যোৱাটো সময়ত আমি দেখিবলৈ পাইছোঁ অসমৰ সকলো ৰাজনৈতিক দল, অসমৰ সকলো জাতীয় দল সংগঠন, ছাত্ৰ সংগঠন সকলোৱে জনজাতি হোৱাটো সমৰ্থন কৰিছে। আজি আপুনি দেখিবলৈ পাইছে অসমৰ বিভিন্ন প্ৰান্তত টাইম ছাত্ৰতাৰ নেতৃত্বতে হওক, আহোম জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ নেতৃত্বত জনজাতিৰ দাবী কৰিয়ে যিবিলাক আন্দোলন হৈছে, সংগ্ৰাম হৈছে, তাতেই কিন্তু হাজাৰ হাজাৰ লোক ওলাই আহিছে। এই 40 লাখ লোক নিজৰভাৱে ওলাই আহিব আৰু ৰাজপথত সংগ্ৰামটো তেতিয়া জনজাতি লাগে বুলি নকৰিব আৰু জনজাতি থকাসকলৰ বিৰুদ্ধে আন্দোলন কৰিব। আৰু এইবাৰ আন্দোলন হাতে কামে নকৰে, মুখৰ কথাত নকৰে আমাৰ আহোম জনগোষ্ঠীৰ লোকে হাতত হেংদাং লৈ কৰিব। শেষ সভা এইখনে আপোনালোকে যি আয়োজন কৰিলে, গণসমাবেশ আয়োজন কৰিলে, তাৰ পিছত যদি আপোনালোকে তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাও কৰে তেন্তে ৰাইজক আমি ওলাই আহিবৰ কাৰণে হাত উজান দিম। আপোনালোকৰ কথা শুনি আপোনালোকৰ বিৰুদ্ধাচৰণ কৰিবৰ কাৰণে ৰাইজক ওলাবলৈ ক'বলৈ আমি বাধ্য হ'ম।